নমস্কাৰ, মই শ্ৰুতি ডেকা আৰু আপোনালোকে শুনি আছে এছপিটি মোৰ কবিতা। কবিতাৰ শিৰোনাম এজাক বৰষুণ, কথা অংকিতা চক্ৰৱৰ্তী। আহিবনে মোৰ হৃদয়ত দাগ লগাই থৈ যোৱা বৰষুণ যে, তেজৰ চেকুৰাৰে থান বান কৰি থৈ যোৱা হৃদয়খন জোৰ লগাবলৈ আহিবনে? মোৰ বুকুৰ শিলাখণ্ডত থকা তেজৰ দাগবোৰ মচিবলৈ আহিবনে বৰষুণ যে? ক্ষুধাৰ আৰ্তনাদত থৰ লগা কুঁহিপাতৰ শব্দবোৰত সেউজী সুবাসৰ তৃপ্ততা আহিবনে পুনৰ? গাব জানো কুলি কেতেকী বুলবুলিয়ে গোৱা চিফু ঐনিতম। আঙুলিৰ ফাকেৰে ৰামধেনুৰ ৰং চোৱা সেই দিনবোৰ মনতেই নপৰা হ'ল। চোতালত বহি তৰাবোৰলৈ চাই দেখোঁ অসংখ্য যন্ত্ৰণাকাতৰ চিনাকি মোৰ আপোনজন। সেমেকা বতাহজাকে মোৰ মনলৈ আনি দিয়ে পুনৰ প্ৰত্যাশিত এজাক বৰষুণ।